देनगावनि माटिखलायाव सुबुं सांग्रांथियारि मेलाव रायजो राजाफोरजों मोगा-मोगि सावरायनाय हाबाफारियाव कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहांआ बाहागो लायो। 10 फेब्रुवारि समबारखालि कार्बि आंलं जिल्लानि महामाया काउन्सिल बियाब सिंनि देनगाव माटिखलायाव जालांनाय सुबुं सांग्रांथियारि मेलाव कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां बिथाङा बाहागो लानानै रायजोफोरनि माखासे अजद आरो दाबिफोरखौ थाबैनो मावफुंनानै होनायनि रादाय होयो। मख'नो गोनां बाथ्रा दि सुबुं सांग्रांथियारि बे मेलाव कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां बिथांजों लोगोसे हावराघाट विधानसभा बियाबनि एमएलए दरसिं रंहां, दिफु विधानसभा बियाबनि एमएलए बिद्या सिंह इंलें, बैथालांसु विधानसभा बियाबनि एमएलए रूपसिंह तेरन आरो बारग' एमपि हरेन सिंह बे मोना बाहागो लानानै बिबुंथि लाखियो। गुबुन फारसेथिं बे हाबाफारियावनो कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि मावफुं सोद्रोमा लुनसिं तेरनजों लोगोसे गुबुन गुबुन मावफुं सोद्रोमा आरो ओनसोलनि मानगोनां सुबुंफोरा बाहागो लादोंमोन। যিবিলাকৰ কলেজ টিচাৰ আছে, যিবিলাকৰ ভেঞ্চাৰ স্কুল আছে, সেই ভেঞ্চাৰ স্কুল ভেঞ্চাৰ কলেজবিলাকত অসমতো গোটেইখিনি ভেঞ্চাৰ স্কুল আছে, এইটো বেন কৰা হৈছে, নাইকিয়া কৰিছে। কিন্তু আমি অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাস কাউন্সিলৰ লগত আলাপ আলোচনা কৰি যে আমাৰ কাৰণে GI হিচাপে বছৰত দিয়া হৈছে, গতিকে সেইটো কোৱাৰ্টাৰলি আমি হাবিয়ালি আমি দিওঁ যে 6 মাহৰ মূৰে মূৰে, আৰু বাকী যিটো পোৱা নাই আমি অসম চৰকাৰৰ বাজেট অন্তৰ্ভুক্ত কৰা আছে, এইটো আমি মাৰ্চৰ আগে বিনিময়, এই ভাৱ বিনিময়টো আজি আমি 11 নম্বৰ কৰিছোঁ। 1 নম্বৰ কৰ্তানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমষ্টিত কৰিছোঁ। আমি তেখেতে আহি পেলাই আমি বহুত ধন্যবাদ পাইছোঁ আৰু আশা কৰিছোঁ তেখেতৰ যিটো তৃণমূল পৰ্যায়ত যিটো ৰাইজে দাবী কৰিছে সেই দাবীবিলাক তেখেতৰ সন্মুখতে কোনে কোনে দাবী কৰিছে, এই সকলো আঁচনিবিলাক সম্পূৰ্ণভাৱে হ'ব বুলি আমি আশা কৰিছোঁ আৰু ধন্যবাদ দিছোঁ। তেখেতে যিটো কাৰ্যসূচী লৈছে বা আমাক বিলাকক আমি তেখেতে যিটো কৈছে যে আমি প্ৰত্যেক সমষ্টিও এই কাৰ্যসূচীটো ল'ব লাগে, কাৰণ আমি ভোটৰ সময়ত খালি ভোট বিচাৰে নহ'ব না, ৰাইজৰ আশা আকাংক্ষা আছে। আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিওঁ, তেখেতেও কয় যে এইটো দিব লাগে সেইটো দিব লাগে। আমি কওঁ যে নিৰ্বাচন ফলাফল হোৱাৰ লগে লগে, গভৰ্ণমেণ্ট হোৱাৰ লগে লগে আপোনালোকৰ গোটেই আঁচনিবিলাক আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। ঠিক সেই মৰ্মে আজি CM মহোদয়ে আমি এই মহামায়া সমষ্টিত আহিছে। আমি তেখেতকে ধন্যবাদ আৰু আশাবাদী তেখেতৰ পৰা যিখিনি দাবী ৰাইজৰ দাবী সেই আঁচনিবিলাক সম্পূৰ্ণভাৱে আমি পাম মানে। সমষ্টিবাসী ৰাইজৰ সহযোগ পাইছে আপোনালোকে দেখা পাব। আমি 7,000 চিট আছিলে, 7,000 সম্পূৰ্ণ মানুহবিলাক বহি তাত উপৰঞ্চি মানুহ থিয় হোৱাও আমি দেখা পাই। স্পেচিয়েল কিবা ঘোষণা কৰি গৈছে নেকি? তেখেতে কৈছে যিবিলাক বুকলেট আমি তৈয়াৰ কৰিছে সেই বুকলেটৰ আধাৰত আমি বছৰেকত যিটো বিভিন্ন ডিপাৰ্টমেণ্ট যিটো একশ্যন প্লেন লোৱা হয় সেই একশ্যন প্লেনত অন্তৰ্ভুক্ত হ'ব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। আমি সেই বুলি নহয়, আমিতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পাছত আমি বিভিন্ন আঁচনি ৰাইজক আমি সহায় কৰিও পাইছোঁ। আজি ৰেচন কাৰ্ডেই হওক, অৰুণোদয়ৰ ক্ষেত্ৰতে হওক, আজি পুধিমি যিটো আকেমাং যিটো পতা বিনামূলীয়া বিতৰণী, সেই বিতৰণীও আমি জাগা সমষ্টি আমি বিতৰণী দি আছোঁ, আমি বিতৰণ দি আছোঁ। ৰাইজে সন্তুষ্ট পাইছে, সেইকাৰণে আহিছে। আজি খালি ইয়াত বিজেপি মানুহে আহিছে তেনেকুৱা নহয়, বিভিন্ন দলে আমাক চৰকাৰৰ প্ৰতি তেওঁলোকে বিশ্বাস, সেই বিশ্বাসৰ কাৰণে আজি আহি পেলাই পোনে পোনে CM মহোদয়ৰ লগত এইটো মত বিনিময় কৰিছে। সেইটো ভাল। ছাৰ, বিগত চৰকাৰ সময়ত এনেকৈ CM এনেকৈ ৰাইজৰ মৰম দেখা নাই, কিন্তু মইতো জীৱনতো দেখা নাই। আজি 11 বছৰ তেখেতে যিটো কাৰ্যকাল CM নেতৃত্ব লৈ আছে আমি দেখা পোৱা নাই, কিন্তু মোৰ লাইফত মই কথা কৈছোঁ। মই 2016 চনৰ পৰা পলিটিক্সত জইন কৰিছোঁ। জইন কৰাৰ পিছত 2017 চন ভাৰতীয় জনতা পাৰ্টীয়ে মোক টিকট দিছিল। তাৰ আগত মই ঠিকাটুকুলি কৰিছিলোঁ, কিন্তু তেখেতৰ নিচিনা এজন CM ৰাইজৰ লগত মত বিনিময় কৰাটো আমি প্ৰথম পাইছোঁ। আৰু সকলোৱে জানে, মিডিয়াসকলেও জানে তেখেতৰ নেতৃত্বত কাৰ্বি আংলং কিন্তু শান্তিৰ হোৱাৰ লগে লগে বিভিন্ন উন্নয়নমূলক কামসমূহ আমি ৰূপায়ণ কৰা আমি দেখা পাইছোঁ।